মানুহৰ মন আৰু মগজু বহুত বেছি পাৱাৰফুল। সি সেই সকলোবোৰ কাম কৰিবলৈ বাহানা বিচাৰে, যিবোৰ কাম কৰিবলৈ আমি এফৰ্ট লগাব লাগে। লাগিলে সেই কামটো ভালেই হওক বা বেয়া, তোমাৰ মনে ভাল বেয়া বিচাৰ নকৰে। যিটো কাম কৰিবলৈ কষ্ট কৰিব লাগিব, সেইটো কৰিবলৈ তোমাৰ মনে বাহানা বনাবই। পঢ়িবলৈ আমি কষ্ট কৰিব লাগে, সেইকাৰণে পঢ়াৰ সময়ত আমাৰ মনে বাহানাৰ দীঘল তালিকা বনাই লয়। ৰাতিপুৱা তুমি দেৰিকৈ উঠিছা কাৰণ তুমি ৰাতি দেৰিকৈ শুইছা। কিয় শুইছা? কোনে কৈছে তোমাক ৰাতি দেৰিকৈ শুবলৈ? যেতিয়া দিনত পঢ়িবলৈ বহা টোপনি লাগে, পেটত ভোক লাগিব ধৰে আৰু ভোক লাগি থাকিলে আমি পঢ়িব নোৱাৰো। তেতিয়া আমি খাবলৈ যাওঁ, কিন্তু যেতিয়া জোখতকৈ বেছিকৈ খাই লওঁ তেতিয়া আমাৰ পঢ়াত আৰু মন নবহে। তেতিয়া আমি ভাবোঁ প্ৰথমতে আমি অলপ ফ্ৰেছ হৈ লওঁ, অলপ সময় মোবাইলটোকে চলাই লওঁ। কিন্তু তেতিয়া কি হয়, আমাৰ মুড ফ্ৰেছ হোৱাৰ বিপৰীতে আমাৰ মনটো আৰু বেছি বেয়াহে হয়। আমি আৰু বেছি ডিমটিভেটেড অনুভৱ কৰোঁ যেতিয়া গম পাওঁ আমাৰ বহুত সময় মোবাইল স্ক্ৰীণতে উপভোগ কৰিলোঁ। যদি তুমি তোমাৰ মনক চইচ কৰিব দিয়া যে যিটো কাম বৰ্তমান বহুত ইম্পৰ্টেণ্ট সেইটো কৰিব, নে যিটো কামত বৰ্তমান আনন্দ লাভ কৰিব সেইটো কৰিব, তেন্তে মনটোৱে সেইটোকে কৰিব বিচাৰিব যিটো কামত আনন্দ পোৱা যায়। আৰু যিটো কামত যিমান বেছি আনন্দ অনুভৱ কৰিবা, সেই কামটোত তোমাৰ কনচেনট্ৰেশ্যন লেভেল ইমানেই বেছি হাই হয় যে তোমাৰ প্ৰয়োজনীয় কামৰ কনচেনট্ৰেশ্যন জিৰো হৈ যায়। যদি তুমি তোমাৰ মনটোৰ মতে চলিব যোৱা, তেন্তে তোমাৰ মনে তোমাৰ জীৱন ধ্বংস কৰি দিব, কাৰণ তোমাৰ মনটোৱে সেইটোৱে চইচ কৰিব যিটোত আনন্দ বা মজা পোৱা যায়। আৰু মজা সদায় বেয়া কামতহে পোৱা যায়। আমি প্ৰতিদিনে প্ৰতি মুহূৰ্ততে সৰু সৰু কিছুমান কামৰ চইচ কৰি জীৱনটো আগুৱাই নিয়াৰ সুযোগ পাওঁ। চইচ সেইবিলাক কামৰ যিটো আমাৰ ফিউচাৰৰ কাৰণে আৱশ্যকীয় কিন্তু মজা নাই, আৰু যিটো কামৰ প্ৰয়োজন নাই মাত্ৰ মজা আছে। আৰু সেই সৰু সৰু চইচ, সৰু সৰু ডিচিশ্যনে আমি গম নোপোৱাকৈ আমাৰ জীৱনটো গঢ় দি যাব, নহলে বৰবাদ কৰি যাব। সেইটো নিৰ্ভৰ কৰিব আপুনি কোনটো কামৰ চইচ কৰে। সেইকাৰণে জীৱনত যদি সঁচাকৈ কিবা কৰিব বিচাৰিছা, তেন্তে তুমি ৰাস্তা বনাই যোৱা, আৰু যদি নিবিচাৰা তেন্তে চিন্তা নকৰিবা, বাহানাবোৰে তোমাক বিচাৰি ল'ব। যদি সূৰ্যৰ দৰে পোহৰ বিলাব বিচাৰিছা, তেন্তে সূৰ্যৰ দৰে জ্বলিব লাগিব, সূৰ্যৰ দৰে গলিব লাগিব। তুমি সাজু হৈ থাকিব লাগিব সেই সৰু সৰু চইচবোৰ গ্ৰহণ কৰিবলৈ, যিবোৰ তোমাৰ জীৱনটো গঢ় দিয়াৰ বাবে খুবেই প্ৰয়োজনীয়। তুমি সংকল্প লোৱা সেই কামবোৰ কৰিবলৈ, লাগিলে সেইবোৰ যিমানেই বৰিং নহওক বা কষ্টকৰ নহওক। ফিউচাৰৰ কাৰণে ইম্পৰ্টেণ্ট কামটো কৰিবলৈ হ'লে তুমি কষ্ট সহ্য কৰিবই লাগিব, কিন্তু সেই কষ্টই তোমাক ভৱিষ্যতে আনন্দ দিব, মজা দিব।